হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি থলুৱা পদ্ধতিৰে বনোৱা এটা মাংসৰ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটোত মোৰ ফালৰ পৰাও দুটামান টুইষ্ট দিবলৈ চেষ্টা কৰিছোঁ। তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো আহক। এতিয়া মই 1 কেজি মানৰ সমানেই মুৰ্গী মাংস লৈছোঁ। এতিয়া মিঠাতেল, নিমখ, হালধিৰে মাংসখিনি মেৰিনেট কৰি লওঁ। মেৰিনেট কৰা হৈ গৈছে। তৰকাৰীখন বনাবলৈ মই লৈছোঁ 3টা আলু, 3টা মিডিয়াম সাইজৰ পিঁয়াজ, 2টা বিলাহী, কেইফুটামান নহৰু, জলকীয়া আৰু এটুকুৰা আদা। এতিয়া এখন শুকান কেৰাহী পাতি লৈছোঁ। ইয়াত নহৰু, আদা আৰু জলকীয়াখিনি শুকানে ভাজি লওঁ। বন্ধুসকল, এইটোৱে হৈছে আজিৰ প্ৰথমটো টুইষ্ট। এনেদৰে জলকীয়া, আদা আৰু নহৰুখিনি ভাজি ল'লে এটা স্মোকি ফ্লেভাৰ আহে। নহৰুখিনিত ক'লা দাগ পৰা দেখা গৈছে, মানে হৈ গ'ল। পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ, বিলাহীখিনিও কাটি ল'লোঁ আৰু আদা, নহৰু, জলকীয়াৰ পেষ্ট বনাই ল'লোঁ। এয়া মই 3টা আলু লৈছোঁ। গোটা মছলাৰ বাবে লৈছোঁ ইলাচি 5-6টামান, লং 5-6টামান আৰু গোটা জিৰা, লগতে চিকেন মছলা পাউডাৰ। আজি আমি মাংসখিনি জুইত বনাম, সেয়ে জুইত এখন কেৰাহী পাতি তাত তেল দি লৈছোঁ। তেলখিনি গৰম হৈ আহিলে গোটা জিৰাখিনি দি দিম। জিৰাখিনি ফুটি আহিলে এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিম। অলপমান পিঁয়াজ মাংসৰ লগত দিবলৈ থৈ দিব। বন্ধুসকল, এইটোৱে হ'ল আজিৰ 2 নম্বৰ টুইষ্টটো। পিঁয়াজখিনি ভাজি থাকিম, লগতে জুইখিনিও চাই থাকিব, কিন্তু মাংসখিনি ভজালৈকে বেছি জুই নিদিব। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি দিম আৰু আদা নহৰুৱে গোন্ধ নেৰালৈকে ভাজি থাকিম। আদা, নহৰু, পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া বিলাহীখিনি দি দিম আৰু ভাজি থাকিম। বিলাহীখিনি গলি নোযোৱা পৰ্যন্ত। বিলাহীখিনি গলি গৈছে। এতিয়া ইয়াত হালধি দি দিম, আধা চামুচ দিছোঁ আৰু আধা চামুচ দি দিম। গোটেইখিনি ধুনীয়াকৈ ভাজি থাকিম। এতিয়া চিকেন মছলাখিনি দি দিম আৰু অলপ ভাজি লওঁ। এইখিনি ভাজি প্ৰায় হৈয়ে গৈছে। এতিয়া মাংসখিনি দি দিম, ধুনীয়াকৈ মিলাই দিম গোটেইখিনি। এতিয়া জোখ অনুযায়ী নিমখ দি দিম। মই 1 চামুচৰ সমানেই দিছোঁ আৰু আধা চামুচতকৈ বেছি দি দিছোঁ। ধুনীয়াকৈ মিলাই লওঁ। এতিয়া মাংসখিনি ঢাকি ঢাকি ভাজিম। মাজে মাজে লৰাই থাকিব, যাতে মাংসখিনি কেৰাহীত লাগি নধৰে। এতিয়া কাটি লোৱা আলুখিনিও দি দিম, আকৌ ভাজি থাকিম। মাংসখিনিৰ পৰা তেল ওলাইছেই। এতিয়া পানী দি দিম। ঢাকি ঢাকি সিজিবলৈ দিম। মাজে মাজে লৰাই থাকিব। আকৌ ঢাকি দিম। এয়া চাওক, তৰকাৰীখনৰ কালাৰটো কি ধুনীয়া হৈছে। কিয়নো জুইত বনাইছোঁ, ধুনীয়াটো হ'বই লাগিব, নহয় জানো? তৰকাৰীখন প্ৰায় হৈয়ে গৈছে। আলুখিনিও সিজিলে। মই লং আৰু ইলাচিৰ এটা পেষ্ট কৰি লৈছিলোঁ, সেইখিনি দি দিম। ধুনীয়াকৈ মিলাই দিম। এতিয়া পুনৰ 5 মিনিটৰ কাৰণে ঢাকি দিম। এয়া আমাৰ মাংসৰ তৰকাৰীখন সম্পূৰ্ণ হৈ গৈছে। ৰেচিপিটো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।